বিহু নৃত্যটো এনেকুৱা ধৰণে ব্ৰিকেটৰ ওপৰত প্ৰদৰ্শন কৰিছে পাহাৰীয়া যিটো এটা বিছা থাকে ন এটা প্ৰকাণ্ড পাহাৰীয়া ডাঙৰ বিছা থাকে এই বিছাটো গাত যেতিয়া জুই জ্বলাই দিয়া যায় তেতিয়া বিছাটোৱে যেনেকুৱা ধৰণে দেও পাৰি জপিয়াই সেই তেনেকুৱা বিহু নাচটো আচলতে দেখিবলৈ পালোঁ এনেকুৱাকে নাচিছে মানে যে বিহু নচা নাচনীকেইজনীয়ে আচলতে মানে তেখেতলোকৰ দেহৰ প্ৰতিটো অংগৰ ভাঁজ মানে স্পষ্ট হৈছে আমাৰ অসমৰ যিজন সাংস্কৃতিক বিভাগৰ মন্ত্ৰী বিমল বৰা তেখেতক আমি এটা অনুৰোধ জনাব বিচাৰিছোঁ তেখেতে যদি চকু আছে তেখেতৰ তেতিয়াহ'লে দৃষ্টিগোচৰ হৈছে নিশ্চয় এই বিহু নাচটো আমি যোৱাকালি হঠাৎ ছ'চিয়েল মিডিয়াৰ যোগেদি আমি দেখিবলৈ পালোঁ যে মালাদ্বীপৰ ৰাষ্ট্ৰপতি তেখেতক আদৰিবৰ কাৰণে আমাৰ অসমৰ বাপতি সাহোন আমাৰ বুকুৰ আপোন যিটো বিহু ৰঙালী বিহুক তাত প্ৰদৰ্শন কৰি তেখেতক আদৰা হৈছিল কিন্তু বিহুটো আচলতে সেইটো বিহু প্ৰদৰ্শন বুলি ক'বলৈ আমাৰ লাজ লাগে আমি অসমীয়া হিচাপে নিজৰে লাজ লাগিব কাৰণ বিহু নৃত্যটো এনেকুৱা ধৰণে ব্ৰিকেটৰ ওপৰত প্ৰদৰ্শন কৰিছে এইটো আচলতে কি বুলি ক'ম আমাৰ ক'বলৈ গ'লে মানে এইটো পাহাৰীয়া যিটো এটা বিছা থাকে ন এটা প্ৰকাণ্ড পাহাৰীয়া ডাঙৰ বিছা থাকে এই বিছাটো গাত যেতিয়া জুই জ্বলাই দিয়া যায় তেতিয়া বিছাটোৱে যেনেকুৱা ধৰণে দেও পাৰি